Hello everyone. মই ৰিঞ্জিয়ে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই আজি কেজমান ঘৰতে ডিজাইন কৰা কাপোৰ দেখাবলৈ লৈছো। তেতিয়াহলে বলক ষ্টাৰ্ট কৰো ভিডিওটো। প্ৰথমতে মই এজু কাপোৰ দেখাম। ঘৰত পোৱা মেখেলা বহুত দিন হৈ গল। তাৰ লগতে মিলাই মই এখন চাদৰ লৈছো এখন। এই বৰ্ডাৰটোৰ মেখেলাখনৰ লগতে বোৱা হয়। আৰু ইয়াত যিখিনি মানে দহি কৰা হৈছে খিনি ঘৰতে কৰা। দেখিছো দহিখিনি ঘৰতে কৰা হয় বায়ে কৰিছিলে। খুব ধুনিয়া আছে। ইয়াৰ কালাৰ কম্বিনেশন খুব ধুনিয়া। ইয়াৰ লগতে মিলাই মই এটো ব্লাউজ লৈছো। মেখেলাৰ লগত মিলাই লৈছো ব্লাউজটো। মই এজু কাপোৰ দেখাম। এজু গোটেই চাদৰখন এনেকুৱা আছিলে। খুব বেছি কাম কৰা মানে পিন্ধি ভাল নালাগে। এইখিনি অলপ অতৰাই পেলাই এনেকুৱা ধৰণৰ কৰি দিলো। দুই সাইড বেলেগ। এতিয়া সিম্পল হৈ গ'ল, পিন্ধিও ভাল লাগে। সম্পূৰ্ণ এজু বেলেগ কাপোৰ হৈ গ'ল। ইয়াৰ লগৰ মেখেলাখন এখন খুব কমফৰ্টেবল হয় পিন্ধিবলৈ। পাতলা মই পিন্ধি দেখাই আছো। ইয়াৰ পাছতে মই এজু পাটৰ কাপোৰ দেখাইছো। এখন পাটৰ চাদৰ হয়, পিওৰ পাট হয়। এই চাদৰখনৰ লগতে মিলাই এনে ধৰণে এখন মেখেলা লৈ লৈছো। ইয়াত যিখিনি গুণা কাম কৰা হ'ল ঠিক একে ধৰণে মই মেখেলাখনো মিলাই লৈছো। এয়া আৰু মেখেলাখনৰ লগতে মিলাই মই ব্লাউজটো লৈ লৈছো। এইটো পিন্ধিলে খুব ধুনিয়া লাগে দেখি। সম্পূৰ্ণ মানে পাটৰ কাপোৰৰ সম্পূৰ্ণ ৰূপটো বেলেগ কৰি দিছো। যেহেতু গোটেই কাপোৰযোৰ পুৰণা হ'ল গতিকে পিন্ধি ভাল নালাগা হ'ল। এতিয়া ভালদৰে পিন্ধিব পাৰি। সম্পূৰ্ণ এজু বেলেগ কাপোৰ হৈ গ'ল। পাৰ্টিটো পিন্ধি যাব পাৰি। এনেধৰণে মই কাপোৰবিলাক চেঞ্জ কৰি দিওঁ পুৰণা হৈ গ'লে। আৰু এযোৰ পুৰণা কাপোৰ এনেই পৰি থাকিলে বেয়া লাগে। গতিকে তাক যদি আকৌ ব্যৱহাৰ কৰিব পাৰোঁ ভালো লাগে। আৰু নিজে বনাই পিন্ধাটো কথাই বেলেগ। কাপোৰ কেইযোৰ কেনেকুৱা লাগিল কমেণ্ট আৰু লাইক কৰি জনালে ভাল পাম। এতিয়ালৈ ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।